নমস্কাৰ বন্ধু-বান্ধৱীসকল, নাইন হেল্থ কেয়াৰ টিপছ আছামিজ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আলোচনাৰ বিষয় হৈছে ফিতাপেলু ঘৰুৱা বন ঔষধে কেনেকৈ ভাল কৰিব পাৰি। সাধাৰণতে অতিৰিক্ত গাহৰি মাংস খোৱাৰ ফলতো ফিতাপেলু হ'ব পাৰে। মিছা মাছ অতিৰিক্ত খালেও এই ৰোগ হ'ব পাৰে। ফিতাপেলু ঘৰুৱা বন ঔষধে কেনেকৈ ভাল কৰিব পাৰি জানো আহক। অমিতা গুটিৰ শুকান গুড়ি আধা চামুচ ল'ব আৰু মৌজোল আধা চামুচ ল'ব। দুয়োটা মিহলি কৰি প্ৰতিদিনে ৰাতিপুৱা খালী পেটত 7 দিন খালে ফিতাপেলু আপোনাৰ পেটতে মৰি লেট্ৰিনৰ দ্বাৰা বাহিৰ হৈ যাব। ডালিম গছৰ শিপাৰ ৰস 1 চামুচকৈ প্ৰতিদিনে ৰাতিপুৱা খালী পেটত খালে 7 দিনতে ফিতাপেলু নাশ হয়। পলাক ফুলৰ বীজৰ ৰস আধা চামুচকৈ প্ৰতিদিনে ৰাতিপুৱা খালী পেটত খালে 7 দিনতে আপুনি সুফল পাব। শেষত আপোনালোকলৈ অনুৰোধ, যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব। আজিলৈ ইমানে, ধন্যবাদ।